নমস্কাৰ ওয়েলকাম টু মাই চেনেল pallabinikivlogs লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী আজি লৈ আহিছো অন্য এটা ভিডিঅ' আশা কৰো ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব শেষত চাই জনাবলৈ একেবাৰে নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল ঠিক আছে এতিয়া বাজিছে 8:30 বাজি গৈছে মই আছো পাকঘৰত আছো একদম বহুত ঘামি জামি অৱস্থা নাই আৰু যেন হওক ভাবিলো ব্লগটো আৰম্ভ কৰি দিওঁ বুলি সেই আৰু মই ভাত পানী বনাই আজৰি হলো আজি স্কুল যাব লৈছে যেহেতু চৰকাৰৰ পৰা নিৰ্দেশ দিছে যে স্কুল যাব লাগিব আৰু স্কুলত ক্লাছবোৰ কৰিব লাগিব 2-3টা ল'ৰা ছোৱালী এনেকৈ মাতি সেই নিয়ম মানি আজি যাব লৈছে আৰু মই ভাত পানী বনাই মেলি আজৰি আৰু দি থৈ দিছোঁ তেওঁলোকক খাই আছে সেইফালে ধুনধুন মই ধুনধুনক ভাত দিছোঁ আৰু এইফালে আনফালে ভাত খাইছে ধুনধুন কোৱা ভাত খাইছা কিহেদি ভাত খাই ভাল লাগিছে নাই লাগিছে কিহেদি খাইছা দাইল চিম্পলকৈ বনাইছোঁ আজি তেওঁক খাই আজৰি হ'ল তুমি খোৱা আকৌ ভাল লাগিছে নাই খাই লাগিছে খোৱা আকৌ ভাত পানী খাই লওঁ খুৱাই মেলি স্কুল পঠালোঁ তাৰপিছত নিকি বাহিৰত আছে দেউতাহঁতৰ লগত কথা পাতি আছে দেউতাহঁতকো ৰুটি দিলোঁ আৰু মই ৰুটি খোৱা নাই বাৰু মই চাহ একাপ লৈছোঁ গাখীৰ চাহ আৰু এইফালে মেৰি বিস্কুট লৈছোঁ 4টা চাহকাপ খাই লওঁ তাৰপিছতহে এনাৰ্জি আহিব হয়নে নাই চাহকাপ খাই লওঁ ঠিক আছে দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই গৈ থাকিম আপোনালোকে চাব আৰু শেষত চাই ক'বলৈ নাপাহৰিব যে আপোনাৰ ভিডিঅ'টো চাই কেনে লাগিল তো ফ্ৰেণ্ডছ এতিয়া বাজিছে 2:10 হৈছে এওঁ স্কুলৰ পৰা আহি মাত্ৰ অলপ আগত পাইছেহি ভাত পানী খাই পেলাই এতিয়া অকণমান জিৰাইছে তাৰপিছতহে নিকি গা পা ধুৱাই পেলাই ভাত পানী খোৱালোঁ ভাত পানী খুৱাই দিলোঁ দেউতাকৰ লগত আহিলে দেউতাকৰ লগত এতিয়া শুই আছে আৰু দেউতাক শুই আছে মা নামঘৰত গৈছে যিহেতু ভাদ মাহৰ আমাৰ নাম চলি আছে আৰু এতিয়া পাঠ আৰম্ভ হৈছে মায়ে তালৈ গৈছে আৰু মোৰো অকণমান পাকঘৰৰ পৰা আজৰি হৈ আহি অকণমান কাম এটা কৰিব লগা বাকী আছিলে সেই কৰিছোঁ এওঁ মানে স্পৰ্টিং এটা পুৰণা স্পৰ্টিং তাকে অকণমান মানে ছিগি আছিলে মানে চিলনিটো ফাঁহি পেলাই এৰি গৈছিলে তাকে ভাবি আছোঁ যে চিলাই দিব পৰা নাই ভাবিহে থাকোঁ কিন্তু মানে চিলাই দিব পৰা হোৱাই নাই ভাবিলোঁ সেইটোকে চিলাই লওঁ বুলি এতিয়া চিলাই হ'ল যেনিবা এইটো চিলালোঁ বাৰু এইটোৱে মোৰ মেচিনটো আৰু ইয়াতে সৰু সুৰা কাপোৰ কানি চিলাওঁ আৰু মেখেলা ফলছ মাৰিব পাৰোঁ কিন্তু ব্লাউজ তেনেকৈ চিলাব পৰা হোৱা নাই মই মানে প্ৰফেচনেলি মোৰ ট্ৰেইনিং নাই অৱশ্যে মায়ে আমাৰ মানে শাহু মায়ে খুব জানে তাকে সেই মাৰ পৰা অলপ শিকি পেলাই সেইখিনি এনেকৈ কিবাকিবি ফটা চিঙা কাপোৰ থাকিলে যোৰা লগাব পাৰোঁ আৰু মেখেলা ফলছ মাৰিব পাৰোঁ আৰু চাদৰ পটি তেনেকৈ চিলাব পাৰোঁ সেয়াই আৰু কিন্তু মানে হেভিকৈ ব্লাউজ ধৰক তেনেকৈ চিলাব পৰা হোৱা নাই যিয়ে নহওক তেনেকৈ চলাই যাইছোঁ আৰু সেয়া নেট টিকলাটো তাৰপিছত এইটো এটা বস্তু দেখাই দি আছোঁ আৰু এইটো দেখিছা চাদৰৰ পটি হয় মই লগাবলৈ আনি থৈ দিছিলোঁ কিন্তু লগোৱা হোৱাই নাই আজি কৰিম কালি কৰিম তেনেকৈ কৰিম বুলি ভাবি থাকোঁতে হোৱাই নাই তাকে কৰি পেলাব লাগিব মই যদি চাদৰ পটিটো লগাওঁ তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম আপোনালোকে চাব আৰু কেনেকুৱা হৈছে ক'ব ঠিক আছে লগাব লাগিব এইটো এতিয়া মই এইখিনি চিলাই হৈ গ'ল ইয়াৰ পিছত মই এতিয়া নামঘৰলৈ যাম মানে আমাৰ নতুন বোৱাৰীখিনিয়ে নাম শিকাইছে আমি নাম নাজানো যে মানে বৰমাহঁতে মানে আগৰ নামতিবোৰে মানে নাম শিকাইছে তাকে মানে মোকো মানে লিষ্টত সামৰি লৈছে তো মোকো যাবলৈ কৈছে মই আজি সৈতে 2 দিন গৈছোঁ আজি যাম আজি ভাবিছোঁ আপোনালোককো মই দেখাম নামঘৰলৈকে যাম আৰু সকলোখিনি দেখাই যাম আপোনালোকে চাব আৰু নাম শিকা বা কেনেকৈনো গোৱা হৈছে নে নাই সকলোবোৰ দেখাই যাম আপোনালোকে চাব ঠিক আছে মই আজি লৈ যাম আপোনালোককো সেয়াহে এতিয়া এইখিনি চিলাই হ'ল যেতিয়া তাৰপিছত আৰু ওলাওঁ আৰু লাহে লাহে চাই থাকিব সম্পূৰ্ণ কৰি নামঘৰলৈ যাব ওলালোঁ একদম সাজি ৰেডি এযোৰ মই ফেব্ৰিক কৰা কাপোৰ হয় দেই দেখাম বাৰু কেনেকুৱা লাগিছে ক'বচোন মই মাক কৰি দিছিলোঁ এইযোৰ কাপোৰ আৰু এইটো ওচৰতে নামঘৰ হয় এইফালে ঘৰলৈ যাম মই আজি দেখাম আপোনালোকক নাম হৈ আছে তেনেকৈ যাব ওলালোঁ নাম নাজানো যে এখন বহি দিছে ঘৰৰ পৰা আহিছোঁ ৰ'দটো কেনেকৈ দিছে দেখিছে ঠিক আছে এয়া ৰাস্তাত এইটো আমাৰ ঘৰ গেট আহিছোঁ এয়া ৰাস্তাত এইফালে নামঘৰ গৈ আছোঁ এইটোত আছে স্পিকাৰ এডাল আছে আজি স্পিকাৰ আনিব দিছে স্পিকাৰ আছে
তাকে আমাৰ নামঘৰৰ টিকেট পালোহি গেট নামঘৰ সন্মুখ এয়া নামঘৰ কি হৈছে নামঘৰত সোমাওঁ আৰু কৃষ্ণ কৰি লওঁ নামঘৰত নাম চলি আছে নাম সামৰি হৈ যায় কৈছে টিকলি টিকলি মাহঁত আহি আছে টিকলি এইফালে চোৱা নামটো কৈ দিয়া কি নাম কৈ দিয়া নামটো কৈ দিয়া নামটো কি কথা ক'ব পৰা আহিছিলে আমি আহিছোঁ আৰু নামঘৰৰ পৰা আহি গ'লোঁ নামঘৰৰ পৰা আহি গ'লোঁ আমাৰ আহিছে নাম দিলেনে নাই নাম দিলেনে নাই কোনে দিলে বোৱাৰীহঁতে নামকে ধৰিলোঁ আহি আছে এবাৰ নামঘৰটো দেই নমস্কাৰ বন্ধু বান্ধৱীসকল মই ভিডিঅ' বনাব নোৱাৰিলোঁ নেকি অলপ গা বেয়া হ'ল নামৰ বেয়া হোৱাৰ পিছত নেকি জ্বৰ উঠিছে পেটৰ বিষ এনেকুৱা পেটৰ বিষত থাকিব পৰা নাই লগে লগে ডক্টৰৰ ওচৰত লৈ গ'লোঁ ডক্টৰৰ ওচৰৰ পৰা আহি পাইছোঁহে এতিয়া 11টা বাজিছে অলপ আগত আহি পাইছোঁহি 10:30 মানত তাই এতিয়া অলপ হৈছে গাটো বহুত গৰম জ্বৰ উঠি আছে জ্বৰ উঠিছে এইখিনিতে ৰাখি দিয়ক